Hello everyone, welcome back to my YouTube channel. আজি আমি সকলোৱে ট্ৰেইনত ৰাতিপুৱা 5 বজাত গৈ আছো গুৱাহাটী বাইদেউহঁতৰ ঘৰত। আমি সকলোৱে ট্ৰেইনত উঠিছো, বাইদেউ মই আৰু মোৰ আব্বাও যাব লগতে। গোটেইকিটাই গৈ আছো ট্ৰেইনত। ৰাতিপুৱাই উঠিছো একদম 5টা বজাত ট্ৰেইনখনত। ৰাতিপুৱা একদম আমাৰ টোপনি ভঙাই নাই চকুবিলাকত। বাইদেউ আৰু মইনা আব্বা জানে বহি আছে ট্ৰেইনত। ব্ৰহ্মপুত্ৰ নদীটো আৰু শৰাইঘাট ব্ৰিজখন অভাৰ ব্ৰিজ হয়। আমি পালোঁই আৰু বেছি টাইম নাই, গুৱাহাটী পামেই আৰু। বহুত দীঘল হয় ব্ৰিজখন। আমি গুৱাহাটী আহি পালোঁ। ট্ৰেইনৰ পৰা নামি কিনে অভাৰ ব্ৰিজত উঠিলোঁ। ভিন্দুক লগ পালোঁ, ইয়াতে ৰখি আছিলে ভিন্দু। ইয়াতে অভাৰ ব্ৰিজৰ পৰা নামি কিনে যাম, গাড়ীত উঠিম। গৈ আছোঁ আমি। গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচন হয় এইটো। আৰু বাইদেউহঁতে থাকে গুৱাহাটীৰ আজৰা বুলি কয়, এয়াৰপৰ্টৰ ওচৰত, তাতে থাকে ভিন্দুহঁতে। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে জনাব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব।